53 স্কোয়ার তো 3 3 গুণ 9 0 তো 50 কে 3 বেশি তো 25 লগত আমি 3 প্লাস কৰি দিম তো কিমান হ'ব 20 ওয়েলকাম ব্যাক টু মাই চ্যানেল ওকে গাইস তো ইয়াৰ আগৰ ভিডিঅ'টোত আমি শিকিলোঁ এণ্ডিং উইথ 5 তেনেকুৱা নাম্বাৰছবোৰৰ স্কোয়াৰ উলিয়াবলৈ আজি বেলেগ নাম্বাৰছবোৰৰো স্কোয়াৰ উলিয়াবলৈ শিকিম ওকে তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু লাইক শ্বেয়াৰ কমেণ্ট এণ্ড তো ধৰি ল'লোঁ 47 স্কোয়াৰ okay 71 স্কোয়াৰ 83 স্কোয়াৰ এনেকুৱা টাইপৰ নাম্বাৰবোৰ আহিব সো গাইজ আমি এই সংখ্যাবোৰৰ বৰ্গ উলিওৱা স্কোয়াৰ উলিওৱা ট্ৰিক্সো বেলেগ হয় তো গাইজ এইটো আমি শিকিম ওকে তো আমি ফাৰ্ষ্ট শিকিম 47 স্কোয়াৰ ওকে গাইজ ইয়াৰ ট্ৰিকটো হৈছে ফাৰ্ষ্ট আমি এই 4ৰ স্কোয়াৰ কৰি ল'ম 16 আৰু 7ৰ 49 তাৰ পাছত এইটো হৈছে ফাৰ্ষ্ট ষ্টেপ তাৰপিছত আমি কি কৰিম এই যিমানকেইটা নাম্বাৰ আছে গোটেইকেইটা আমি পূৰণ কৰি দিম মাল্টিপ্লাই কৰি দিম 4 7 গুণ 28 28 দুগুণ 56 ওকে গাইজ আমি এই 56টো এনেদৰে লিখিব লাগিব এটা সংখ্যা এৰি আমি এই এটা সংখ্যা এৰি লৈ লিখিব লাগিব তো তাৰ পিছত ইয়াক আমি প্লাস কৰি দিম 9 6 4 10 और 0 উকলিলে 1 5 6 11 के 12 2 আৰু 1 2 2 to 0 9 এটো হৈছে 47 ৰ স্কয়াৰ ওই গাইজ ইয়াৰ পিছত আমি 71 ৰ স্কয়াৰ উলিয়াম 71 স্কয়াৰ ইয়াৰ আমি 7 ৰ 49 7 ৰ স্কয়াৰ আৰু 1 ৰ স্কয়াৰ হ'ব 1 ওকে গাইজ এইখিনিতে এটা মন কৰিবলগীয়া কথা যে যেতিয়া আমি যিকোনো এটা সংখ্যাৰ স্কয়াৰ উলিয়াম আৰু হেতু সিঙ্গেল নাম্বাৰত উলাব তো ইয়াত আমি ইয়াৰ আগত আমি 0 বহাব লাগিব তো আমি 0 টো 1 ৰ আগত বহাই দিম তাৰ পিছত 7 গুণ 7 আৰু 7 দুগুণ 14 14 আমি এটা নাম্বাৰ এৰি লিখিম তাৰ পিছত ইয়াক আমি প্লাস কৰি দিম 1 4 0 আৰু 5 ওকে গাইজ এটো হৈছে ইয়াৰ 71 ৰ স্কয়াৰ তাৰ পিছত আমি 83 স্কয়াৰ উলিয়াম 83 স্কয়াৰ কৰিব হলে 8 ৰ আমি স্কয়াৰ হয় 64 তাৰ পিছত 3 9 আৰু 0 টো আমি কি কাৰণে লিখিলো জানো তাৰ পিছত 8 3 24 আৰু 2 48 ইয়াক আমি প্লাস কৰি দিম 9 8 8 6 সো গাইজ এটো হৈছে 83 স্কয়াৰ ওকে গাইজ আৰু এটা নতুন ট্ৰিক শিকিম তো হেই ট্ৰিকটো হৈছে 50 ৰ ওচৰৰ পাজৰৰ সংখ্যাবোৰ স্কয়াৰ উলিয়াবলৈ তো গাইজ ইয়াৰ আগতে আমি এটা সংখ্যা মনত ৰাখিব লাগিব এটো হৈছে 25 তো গাইজ এই সংখ্যাটো মনত ৰাখিলে আমি এই ট্ৰিকটো সহজে কমপ্লিট কৰিব পাৰিম সো গাইজ ইয়াত এটা আমি সংখ্যা লৈ লম ধৰি ললো 46 আমি ইয়াৰ স্কয়াৰ উলিয়াম তো গাইজ এই 46 টো 50 50 কে কিমান কম 46 টো কিমান 4 কম 50 কে 4 কম যেহেতু তো আমি কি কৰিম 4 ৰ স্কয়াৰ উলিয়াই লম তাৰ পিছত আমি কি কৰিম এই 25 ৰ পৰা এই 4 মাইনাস কৰি দিম তো 4 মাইনাস কৰিলে কিমান হ'ব 21 তো এটো হৈছে 46 ৰ স্কয়াৰ তো যদি প্ৰুভ আমি কৰি চাও তেনহলে 46 into 46 তো কি হ'ব 6 7 2 তাৰ পিছত 4 8 1 তো ইয়াক আমি যদি প্লাস কৰি দিও কি হ'ব 6 1
1 2 okay guys তো আৰু এটা বেলেগ এটা সংখ্যা লৈ লওঁ সহজে বুজি পাবলৈ ধৰি ললো 47 তো 50 কে কিমান কম 3 কম তো আমি 3 স্কয়াৰ লৈ লম 9 আৰু যেহেতু সিঙ্গেল সংখ্যা তো আমি 0 লগাই দিম আমি জানো কিয় লগালো আকৌ এবাৰ কৰি দিছো ওকে তো তাৰ পিছত 25 ৰ পৰা আমি 3 মাইনাস কৰি দিম 25 পৰা 3 22 এটো হৈছে 47 ৰ স্কয়াৰ 50 কে অলপ বেছি মানে ওচৰৰ পাজৰৰ সংখ্যাৰ স্কয়াৰ উলাও ট্ৰিক আছে তো ধৰি ললো 52 তো আমি 52 স্কয়াৰ উলিয়াম এই স্কয়াৰ তো 50 তে কিমান বেছি 2 বেছি তো 2 ৰ আমি স্কয়াৰ উলিয়াম 2 2 4 আমি 0 লগাই দিম তো তাৰ পিছতে 50 কে কিমান 2 বেছি তো আমি 25 ত কি কৰিম 2 যোগ কৰি দিম ইয়াৰ আগতে আমি কি কৰিছিলো যিবিলাক 50 কে কম তাত আমি মাইনাস কৰি দিছিলো এতিয়া 50 কে যিবিলাক সংখ্যা অলপ বেছি তো তাত আমি প্লাস কৰি দিম 25 ত আমি কিমান 2 প্লাস কৰিম কিমান হ'ব 27 এটো হৈছে 52 স্কয়াৰ ধৰি ললো 57 আমি স্কয়াৰ উলিয়াম তো কিমান 7 বেছি তো 7 ৰ 49 স্কয়াৰ তাৰ পিছত 50 কে বেছি তো আমি 25 লগত 7 প্লাস কৰি দিম কিমান হ'ব 32 ওকে গাইস এটো হৈছে 57 ৰ স্কয়াৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু এনে ধৰণৰ ৰিজনিং এটিটিউড এনেকুৱা মেথছবোৰো মই সলভ কৰিম এণ্ড লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো গাইজ নতুন এটা ভিডিঅ'ত আকৌ লগ পাম তো তেতিয়ালৈকে গুড বাই